নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল পৰিদাস চেনেলটোলৈ মই পৰিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ৰেচিপিটো হ'ল টেপু কচু আৰু টেঙামৰা পাতৰ সৈতে ৰৌ মাছৰ তৰকাৰী। আলু আৰু কচুখিনি বাকলি গুচাই চাফা কৰি লোৱা হ'ল আৰু পিঁয়াজ নহৰু জলকীয়া মই পিচি ল'ম। টেঙামৰা পাতখিনি ভালদৰে ধুই লৈছোঁ, ধুই পেলাই কাটি ল'লোঁ। এতিয়া এটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ নহৰু জলকীয়া পিছা মছলাখিনিতেই হালধি আৰু জিৰা পাউডাৰ দি দিছোঁ। এতিয়া মাছ কেইটুকুৰা ভালদৰে ফ্ৰাই কৰি ল'ম। মাছ কেইটুকুৰাত নিমখ হালধি সানি লৈছোঁ মই। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মাছখিনি ফ্ৰাই কৰোঁতে অলপ কেৰাহীখন জ্বলি গ'ল ছাইডৰ ফালে, সেইকাৰণে এনেকুৱা কালাৰটো হৈছে। এতিয়া পাঁচফোৰণ অলপ তেলত দি দিছোঁ। মাছ ভজা তেলখিনিতেই পাঁচফোৰণ দিছোঁ। পিঁয়াজ অলপ দিছোঁ, এইখিনি অলপ ভাজি ল'ম। এতিয়া মছলাখিনি দি দিছোঁ। মছলাখিনি এনেদৰে লৰাই ভাজি ল'ব লাগিব। এনেদৰে লৰাই ভাজি অলপ পানীটো, যেতিয়া মছলাৰ পানীটো শুকাই যাব আৰু কেঁচা গোন্ধটো নোহোৱা হ'ব, তেতিয়া মছলাখিনি সম্পূৰ্ণকৈ ভজা হৈ যাব। মোৰ ভিডিঅ'বোৰত আপোনালোকে চাউণ্ডটো মোৰ আহেনে নাহে, ভালদৰে শুনেনে নুশুনে মোক কমেণ্ট কৰি জনাবচোন। মছলাখিনি এতিয়া ভজা হৈ গ'ল। এতিয়া ইয়াতে কচু আৰু আলুখিনি দি দিম। কচু বেছি হ'লে আলু নিদিলেও হয়, কচু কম বাবে আলু দিয়া হ'ল। অলপ এনেদৰে ভাজি লৈছোঁ। অলপ সিজিলে ইয়াত টেঙামৰা পাতখিনি দিম। ভালদৰে অলপ ভাজি লৈছোঁ। যেতিয়া সিজি যাব তেতিয়া টেঙামৰা পাতখিনি ইয়াত দি দিম। সিজিলে এতিয়া টেঙামৰা পাত দি দিলোঁ আৰু টেঙামৰা পাতখিনি দি আৰু অলপ সময় ভাজিব লাগিব। ভাজি পেলাই তাৰপাছত লাষ্টত আমি পানী ব্যৱহাৰ। এনেদৰে অলপ সময় ভাজি ল'ব লাগিব। ভাজি হোৱাৰ পাছত পানী ব্যৱহাৰ কৰিম। পানী দি পেলাই উতল আহিলে মাছ কেইটুকুৰা ইয়াতে দি দিম। মাছ কেইটুকুৰা দি দিছোঁ। তৰকাৰীখন খাবলৈ সঁচাকৈ বহুত সোৱাদ হৈছিলে। গৰমত যিহেতু এনেকুৱা ধৰণৰ টেঙা তৰকাৰী এখন 10 মিনিটমান সময় এনেদৰে উতলাই তাৰপাছত গেছটো অফ কৰি দিম।